কাল খামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি কিয় হঠাৎ দেখোন মুখেৰে গীত ওলাল নাই অ' নিৰু নাচ দেখি গাবলৈ বাধ্য হৈছো লাভ নাই বুজিছ ৰুবুলৰহে ইণ্টাৰেষ্ট বেছি ঐ চকুৰে পিক নমৰা হলি এ ৰচোন দিগদাৰি নকৰিবি বাহ সঁচাই ধুনীয়া সিদ্ধান্ত হৈ গ'ল কি বিয়া বিয়া কাৰ মোৰ ছোৱালী নিৰু পাগল হলি নেকি তাই তোক ভাল পায় নেকি মেনেজ কৰিব লাগিব কিবা সিগনেল সৰু সুৰাকো নোপোৱা নহয় বাকী আজি বিয়া ঘৰতে মেনেজ কৰিব লাগিব হেৰ' নিৰুৰ মাহীমাকৰ কথা পাহৰি গলি মাক নহয় জানিবা পুৱাটি বাঘহে তদুপৰি হোমেশ্বৰ খুৰাদেউৰ ঘৰখনলৈ চান্তিং মৰাটো জানো কম কি কলি সেই চুলুংটো সেই পদূলি শুঙাটোৱে নিৰুজনীলৈ চকু দিছে নেকি নহয় অ' তাৰ বোলে মাকৰ লগতহে কিবা কিবি কি নিৰুৰ বাপেকে একো নকয় নেকি কি কব আৰু বৃদ্ধ ঈশ্বৰ তৰুণী ভাজ্যা কি ভাৰ্যা তৰুণী ভাজ্যা সেইকাৰণেই নিৰুৰ মাকৰ মুখত হোমেশ্বৰ অ' হোমেশ্বৰ ফুল গামোচা লগাইছানে নাই ফুল গামোচা বৈছানে নাই ৰঙা ফুলৰ গামোচা দিবানে ঐ বহনা বহাগে মাতিছে কলৈ যা এনজিঅ'ৰ মিটিঙলৈ যাওঁ বাপৰে কি চাৱনি এনজিঅ' মিটিঙলৈ যাওঁ বৰ এনজিঅ' ডাল কৰিছে বাৰু এনজিঅ' এৰা আৰু অতি সোনকালে ভৱেন ছাৰে মোক লগ পাই গোটেইখিনি কথা ক'লে নহয় আৰু দুই এদিনতে আহি তহঁতক গোটেই কথাখিনি বুজাই ক'বহি আমি হেনো আৰু চাকৰি বুলি হাবাথুৰি খাব নালাগে ধান পকে মানে তুনিৰ মৰণ সেই কথাও চিন্তা কৰিবি মানে মই তহঁতৰ লগত নাথাকো বুলি কোৱা নাই কিন্তু অতি সোনকালে চাকৰি এটা যোগাৰ কৰি ল'ব লাগিব হেৰ' ডেডলাইন আহি গ'ল হা? তাকো এই বছৰতে মানে হেৰ' মানে আৰু কি ৰুবুলে হেনো এই বছৰতে বিয়া পাতিব তাকে দেখি ময়ো ভাবিছো পাতিয়ে পেলাও নেকি বিয়াখন হেৰ' তোক কোনে ছোৱালী দিব হেৰ তয়ো এটা হেৰ অবিবি মাষ্টৰ খাতি অঁ কি সাহসত বিয়া পাতিব ওলাইছা হা হৈ গ'ল বুজিছ সকলো মেনেজ হৈ গ'ল কি কেতিয়া ক'ত হেৰ' বিয়া ঘৰত হা? তই গমেই নাপালি হা? এতিয়া আৰু নিৰুৱে উৰণিলৈ ৰুবুলৰ ঘৰ শুৱনি কৰাৰ কথাহে আৰু সঁচাই নে সঁচাই মানে এইফালে নাচাও কেলে ফুল গামোচা লগাইছানে নাই
যাবই চানে নাই ৰঙা ফুলৰ গামোচা দিবানে ঐ বহনা বহাগে মাতিছে ৰিঙিয়াই। মৰে শুৱনি ঐ যা ঐ গাভৰু ঐ ছোৱালী নগা পাহাৰ শুৱনি নাগিনী ঐ ছোৱালী ভৈয়া মৰে শুৱনি ঐ যা গাভৰু ঐ ছোৱালী। পচুৱা পশ্চিমলৈ বলিলে লুইততে উৰিলে ঐ যা বালিহেৰা চেনাইটি ঐ পচুৱা পশ্চিমলৈ বলিলে লুইততে উৰিলে ঐ যা বালিহেৰা চেনাইটি। ঘৰ পাহৰিলা বুলিহে ভাবিছিলো হোমেশ্বৰ, আকৌ নতুন কিবা? নাই নাই তেনেকুৱা একো কথা নাই, কিন্তু কথা চিৰিয়াছ বুজিছা। এই গাঁৱত তলে তলে নতুনকৈ এটাই খপনি পুতিছে। চিনি পোৱা নাই আকৌ এই হোমেশ্বৰক। ধুনা বাছ কৰি দিম বাপেকে। বাৰু হেৰি নহয়, এই আমাৰ নিৰু নাইনে? NGOৰ মিটিং এখনলৈ গৈছে। তাইও হ'বলৈ NGO কৰিবলৈ ওলাইছে। কৃষ্ণহঁতে মাতি থৈ গৈছে, মই ইমান একো নাজানো। এই ভৱেন প্ৰফেচাৰো আকৌ জঁপিয়াই পৰিছেহি। পিছে নহ'ব, ছাকচেছ নহ'ব। এই বিষয়ে তহঁতে মোৰ লগতহে লাগিব লাগিছিল।
কতটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত থাকি মানে সভাপতি সম্পাদক হৈ মই সুন্দৰকৈ কামবিলাক কৰি মই চলাই নিছিলোঁ নবৌ মানুহ চিনি নাপায় চাওঁ মই দিছোঁ দিয়া মই কি জানো এইবিলাক সিহঁতৰহে এইবিলাক ফুচফাচ মেল নহয় তাইক সিহঁতক ক'বলৈ দিবা যে হোমেশ্বৰ খুৰাদেউৰ লগত লগ লাগিলে কামবিলাক সুন্দৰকৈ নিয়াৰিকৈ হ'ব মই আগৰ সভাপতি সম্পাদক নহয় জানো ভৱেন প্ৰফেচাৰ দেখোন গাঁৱত নেথাকি হঠাৎনো কি প্ৰীতি জাগিল নিৰ্বাচন খেলিব হ'বলা বুজিছা নবৌ মোৰ মনে নগোন্ধোৱা নহয় বুজিছা আমাৰ এইজনীও বৰকৈ বাঢ়িছেহে এইবিলাক সংকট আৰু এটা কথা কি জানা কি কোৱাচোন? আমাৰ এওঁ আজিকালি ঘৰত নেথাকে নাথাকে এতিয়াও নাই নেকি নাই লোৱা চাওঁ আৰু পাণ আছে নেকি নাই নাই ন মোৰ নিচিনাকৈ পাণ খোৱা আৰু এজনী নাইতো কি যে কোৱা তুমি NGOৰ মিটিংখনৰ বাবে এই গাঁৱৰ ল'ৰা ছোৱালীবোৰক কোৱা হ'লনে আৰু হোৱাট হ'ল কিন্তু তোৰ বিপদটো এই হোমেশ্বৰে লগাব যেন পাইছো বুজিছ কাৰণ তাৰ সভাপতি হ'বৰ মন নিজ স্বাৰ্থৰ সিদ্ধিৰ বাবে সি এই ল'ৰা ছোৱালীবোৰৰ মাজত খেলি মেলি লগাবৰ চেষ্টা কৰি আছে বুজিছ উমেশ্বৰৰ কথাত কোনোবা নাহিলে নাহিব অ। কিন্তু মিটিঙৰ কথা খবৰ নিদিয়াটোহে ডাঙৰ কথা হ'ব ইয়াক দুচাটমান দিব লাগিব বুজিছ কাক? হোমেশ্বৰক সি ছাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে হয় নেকি আৰু মোৰ বদনাম নিৰুৰ মাকৰ আগত গাই ফুৰিছে কি ক সি বহুত বাঢ়ি গৈছে এই তাৰ চাৰিসীমাৰ কথা তই জানই দেখোন অঁ এটা কোণাত নিৰুৰ মাক অঁ এটা কোণাত আকৌ এই দেহিৰামৰ ঘৈণীয়েক বাকী দুটা কোণত আকৌ আৰু দুজনীমান আছে অঁ সি সিমানৰহে মানুহ তাৰ লগত কাজিয়া লাগি কি লাভ বুজাই বুজিবই নহয় এই মিটিঙত ছাৰক দিবলৈ গামোচা এখন অনা হৈছে নাই কিয় নিৰুৰ শালতে দেখোন ধুনীয়া গামোচা লগোৱা আছে হয় নেকি মই দেখি আহিছো নহয় তেনেহলে দেৰি কৰিব নালাগে সোনকালে যোৱাৰহে কথা ঐ তই জানো যাব পাৰিবি অ তই দেখোন নিৰুক দেখিলে বেঙেমুটা গৰুটোৰ দৰে হৈ পৰ পাৰিম ঐ এতিয়া আৰু ৰুবুল সেই আগৰ ৰুবুল হৈ থকা নাই ন ৰুবুল ই দেখিছ ঐ তেনেহ'লে সোনকালে গৈ আহগৈ অ কথাতে কয় নহয় বোলে আইৰো বাৰ্তা গংগাৰো যাত্ৰা ঐ বুকুখন কিবা ধপধপাই গৈছে বুকু কপিলেই নে এই আৰু কিমান বাকী আছে মাত খাৰ দে হেৰৌ তোৰ মাতটো কি হ'ল ডিঙিটো কিবা শুকাই গৈছে হে ভগৱান আৰু কি ভাওনা ওলাই ঠিক নাই এই বল 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 আইও দেহি হে কোম্পানীৰ জাহাজ একেবাৰে তলে তলে গৈ ভাটি পালেগৈ আমি গমেই নাপালো এই বল 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 নিৰু নিৰু চাওঁ অকণ মাত দিয়াচোন নিৰু মানে এখেত তোমাৰ ওচৰত ডাঙৰ কাম এটা লৈ আহিছে ঐ নকওঁ হেৰি মানে আমাক ডাঙৰ গামোচা বোচা ফুল এখন লাগিছিল কি কি লাগিছিল ধেত তেৰি মই মুখেৰে কি কৈছো একো ধৰিবই পৰা নাই তই ক না মানে তোমাৰ শালৰ পৰা আমাক এখন ধুনীয়া ফুল বচা গামোচা লাগিছিল মিটিঙত ছাৰক দিবলৈ পাৰিবা নহয় কিন্তু মইতো গামোচা কটাই নাই হালতে আছে পাৰা যদি তাৰে এখন কাটি দিয়াচোন মাৰা একো খং কৰিব নেকি মা বৰ্তমান ঘৰত নাই লৰালৰিকৈ এখন কাটি দিওঁ ৰ'ব
আপোনালোকে পদূলিলৈ গৈ মাক চাওকচোন। ঠিক আছে তেনেহ'লে কামটো সোনকালে কৰা আমি পদূলিতে আছো ঐ ব'ল আহ এই ব'ল হৈছে ব'ল আৰু এই ছাৰৰ ঘৰটো সোমাই আহিব লাগিব তাৰপিছতে আমি গৈ পেলাই মিটিংখনত যাব হে ৰাবীৰ বাহু কি হ'ল হে একে নিৰুৰ ওচৰৰ পৰা এই বেঙেমুটা গৰুৰ দৰে হ'লা দেখোন কথাষাৰো ভালকে ক'ব নোৱাৰিলা এই নিৰুৰ ওচৰ পালে মোৰ কি হৈ যায় একো ক'বই নোৱাৰো এই কথাটো বাৰু কিবা বেয়া হ'ল নেকি কিয় তোৰ বেয়া লাগিছে নেকি এই হেৰি নহয় হে মোক এটা কাম কৰি দিব পাৰিবিনে কি কাম কচোন এই মিটিঙৰ শেষত নিৰুক এবাৰ অকলে লগ পোৱাই দিব পাৰিবিনে হয় নেকি মই এতিয়া সেইবোৰ ক'ব নোৱাৰো পিছত দেখা যাব দেচোন আগতে মিটিংখন হৈ যাওক শুনচোন ঐ শুন না ঘৰত যে দেউতাহঁতে কিমান কথা শুনাই আছে তোমালোকে কি বুজি পাবা যেনে তেনেহে আহিছো এই সকলোৰে মূলতে এই হোমেশ্বৰ খুৰা দিওঁ কিয় কিনো শুনাইছে আমাৰ দেউতাক কৈছে হোমেশ্বৰে হেনো ৰাসলীলা পাতিব আমাৰ ঘৰতো কৈছে জাননে আৰু কৈছে ছাৰৰ হেনো চৰিত্ৰৰ দুখ আছে বাদ দে সেইবোৰ কথা মিটিংখন হৈ যাব দেচোন ছাৰ আহি পাব হ'লেহি ছাৰ আহিলে আহক 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 বহক আপুনি বহকচোন ছাৰ বহক আপোনালোকো বহক ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছেই আমাৰ আজিৰ সভাৰ উদ্দেশ্য কম বেছি পৰিমাণৰ হ'লেও গম পাইছেই তথাপিও ছাৰে আপোনালোকৰ আগত বিতংকৈ তথ্য দাঙি ধৰিব আমি ছাৰক আমাৰ ফালৰ পৰা অনুৰোধ জনালো তাৰ আগমুহূৰ্তত নিৰু শইকীয়াই এখনি ফুলাম গামোচাৰে আমাৰ ছাৰক সম্বৰ্ধনা জনাব আহা নিৰু এখন মোৰ মৰমৰ সোণাই পৰিয়া ডেকা গাভৰুসকল আজি আমি ইয়াত কি উদ্দেশ্য আগত ৰাখি গোট খাইছোঁ হয়তো আপোনালোকে জানে আজি গোটেই দেশৰে জ্বলন্ত সমস্যাটো হৈছে নিবনুৱা সমস্যা আৰু এই নিবনুৱা সমস্যা কেনেদৰে সমাধান কৰিব পাৰি তাৰ উদ্দেশ্য আগত ৰাখি আজি আমি ইয়াত গোট খাইছোঁ আপোনালোকে জানে মই এজন গাঁৱৰে ল'ৰা যদিও কৰ্মৰ তাগিদাত মই চহৰমুখী হ'লোঁ তথাপি মোৰ মন প্ৰাণ সদায় গাঁৱতেই আছে মিটিং চেলাবলৈ গৈছে ইফালে ঘৰৰ কাম সোপা মই কৰি মৰিম বকুলিহঁতৰ ঘৰৰ পৰা তামোলখন খাই আহি নেপালোৱে গ'ল বেটি ওলাই আজি আহকচোন চিনি পোৱা নাই তাই বুঢ়ী মাৰক ৰুবুলদা নিৰু আহিলা মিলুলদাই ক'লে আপুনি মোক লগ পাব বিচাৰিছিল তোমাক এটা কথা সুধিবলগীয়া আছিল কওক অথনি মোক বেয়া পালা নেকি কেতিয়া আৰু হঠাৎ এনেকৈ ভাবিলে যে গামোচাখন আনিবলৈ যাওঁতে মই যে একোৱে ক'ব পৰা নাছিলো আচলতে কি জানা মনতে বহুত কথাই তোমাক কম বুলি ভাবো কিন্তু ক'ব নোৱাৰো মোৰ যেন কি হৈ যায় একো ক'বই নোৱাৰো এনেকুৱা কিয় হয় নিৰু তুমি মনে মনে থাকিলা যে তোমাৰ জানো একো ক'বলগীয়া নাই এয়া কি মই কি ক'ম ৰুবুলদা মোৰ দৰে মাতৃহাৰা ছোৱালী এজনীৰ মনৰ ভাৱৰ জানো কিমান মূল্য আছে আপুনিতো জানেই আমাৰ ঘৰৰ কথা জানো তোমাৰ মাহীমাই তোমাৰ ওপৰত কি ব্যৱহাৰ কৰে সেয়া মই নজনা নহয় কিন্তু তোমাৰ জানো নিজস্ব মত নাই ৰ'বচোন মই আপোনালৈ এটা বস্তু আনিছিলোঁ মোৰ কথাৰ উত্তৰ নিদিলা যে
এইবাৰ হুঁচৰি গাবলৈ যাওঁতে এইখন আপোনাৰ ডিঙিত দেখিমনে ৰুবুলদা? এইখন আপোনাৰ বাবেও এখন কাটিছিলোঁ। পিছত বা দিবলৈ সুযোগ পাওঁ নে নাপাওঁ। মই মোৰ উত্তৰ পালোঁ। তুমি মাত্ৰ বিশ্বাস ৰাখা নিৰু। ব'লক ৰুবুলদা। ব'লা। মিটিঙত ছাৰৰ কথাবোৰ কেনে লাগিল? বৰ ভাল লাগিল। ছাৰে যে কৈছিল সোণোৱালী গাঁওখনেই মোৰ, তাতে ৰূপোৱালী নয়। সঁচাই যদি তেনেকুৱা হয় কিমান ভাল লাগিব নহয়নে? তাতে যদি তুমি আৰু মই ফাগুনি মনয়া জির 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 পাহাড়ি নিজরা রিব 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 ফাগুনি মনয়ায় আগলি কুহি পাত লড়ালে জির 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 পাহাড়ি নিজরায় উদঙিয়া মনকে ঝোকালে রিব 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 ফাগুনি মলয়ায় আগলি কুহি পাত লড়ালে জির 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 পাহাড়ি নিজরায় উদঙিয়া মনকে ঝোকালে বিছাতি বিছাতি লাগিছে নে বাৰু বিছাতি বিছাতি লাগিছে নে বাৰু আল ফুল তোৰে কলি যা খেদুৰৰ জোন বাই আঁকিব কোনেনো খেদুৰৰ জোন বাই আঁকিব কোনেনো খাচতীয়া তোৰে সেউতা খাচতীয়া তোৰে সেউতা জিলি কিনে হিয়াৰ দাপোনত তোৰ জিলি কিনে হিয়াৰ দাপোনত মুদিয়ে বিচাৰে সাগৰৰ বুকু জনা হোৱাৰ পৰাই তোলে মোৰ চকু জুতি যাই মালতী জগত শুৱনি এন্ধাৰে পোহৰে বুকুৰালৈ হিয়াৰে কোন আছা পচাই তই হিয়াৰে কোন আছা চিপ 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 খাউনি বৰষা বীৰ বীৰ তৰালি একি চিপ 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 খাউনি বৰষাই যৌৱনৰ দুটি পাতিয়ালে বীৰ বীৰ তৰালি একি কইনো বুজি মেঘে মুখ ঢাকিলে চিপ 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 খাউনি বৰষাই যৌৱনৰ দুটি পাতিয়ালে বীৰ বীৰ তৰালি একি কইনো বুজি মেঘে মুখ ঢাকিলে লৰে নে চৰে নে চকুৰ পিৰিকতি লৰে নে চৰে নে চকুৰ পিৰিকতি মূৰ তুলি চালে মোলে হাতৰে পাততে আহেনে হিকতি হাতৰে পাততে আহেনে হিকতি মোলে মনত পৰিলে মোলে মনত পৰিলে সজাবিহীনে হেঁপাহৰ কাৰেং হেঁপাহৰ কাৰেং সজাবিহীনে কপোলাহি পাহিব
কুঁহি পাত লদালে জিৰ 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 পাহাৰী নিজনাই উদঙীয়া মনকে জোকালে ফাগুনি মলয়াই আগলি কুঁহি পাত লদালে জিৰ 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 পাহাৰী নিজনাই উদঙীয়া মনকে জোকালে বিছাতি বিছাতি লাগিছে নে বাৰু বিছাতি বিছাতি লাগিছে নে বাৰু আল ফুল তোৰে কলি যা সেন্দুৰৰ জোনবাই আঁকিব কোনেনো সেন্দুৰৰ জোনবাই আঁকিব কোনেনো হাঁচতীয়া তোৰে সেউতা হাঁচতীয়া তোৰে সেউতা জিলি কিনে হিয়াৰ দাপোনতো জিলি কিনে হিয়াৰে দাপোন জিলি কিনে হিয়াৰে দাপোন হৰি নাখায় কিয় হে খাওক 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 নাখাওঁ হে ৰাম এইটো আকৌ কোন মই মাছ মাংস নাখাওঁ বুলি কোৱা নাছিলো নে হে প্ৰভু মই দীক্ষা লোৱা মানুহ গম পাব 1 মিনিট ৰক সকলো ব্যৱস্থা মই কৰি দিছোঁ ডাঙৰীয়া বহকচোন বহক ইয়াত বহক 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 কৰক আৰু অলপ কৰক কৰক হেৰি অকমান ক্ষীৰ খাব নেকি কি কৰে হেৰি মানে দৈ কৈছে দৈ খাব চুপ সেয়া ঘোষ সেই বুলি মই পুৰস্কাৰ এৰিম নেকি তেনেহ'লে তুমি যি কৰা কোৱা মই তোমাক এৰি এই কিনাৰাম নগেন বেচাৰাম বেচাৰাম শইকীয়া বুলি ক'বা কিনাৰাম হেৰা মোৰ কথাবিলাক একদম চিধা চিধি ক'তো অকণমানো ফাচ ফুচ নাই ল'ৰা ছোৱালীহঁতে কিবা এটা কৰিব খুজিছে কৰক কিন্তু এই ভৱেনডালক কিয় সোমাই ল'ব লাগে হে আছে দিয়ক আপোনাৰ কথাত ফুচফাচ মই সেই এতিয়াহে গম পাইছোঁ আপুনিতো সেই বহুতৰ লগতে ফুচফুচীয়া মেলখন পাতিয়েই থাকে কিনো কথাবিলাক কৈ আছে হেৰা এই গধূলি পৰ দেখোন মই তোমাৰ লগতে থাকোঁ ক'তনো সদায় মোৰ ওচৰত থাকে এদিন সেই নিৰুৰ মাকৰ ওচৰত এদিন তাকো সোণটিৰ ঘৈণীয়েকৰ ওচৰত মাজে সময়ে বকলিৰ ওচৰতো যায়েই ঠিক আছে আজিৰ পৰা মই তোমাৰ লগতে থাকিম হ'ব লোৱা তোমাৰ কাৰণে সঁচাইনে যেন কি যেন তই কথাবোৰ ভালদৰে বুজাই কবিনে সেই যে MLA ছাৰৰ লেম্পটো গোলাপ বৰুৱা সি বোলে আমি ৰিজাৰ্ভৰ মাটিখিনি কেনেকে লওঁ চাই ল'ব আমি বোলে তাক চিনি নাপালো ভৱেন ছাৰকহে চিনি পালো আমাৰ কথা গোলাপ বৰুৱা কোনোবাই লগাইছে যেন পাইছো কোন হ'ব আৰু সেই পদূলি শুঙাটো হোমেশ্বৰ ইয়াক ভালদৰে হেঁচা দিবই লাগিব এৰা তই ঠিকেই কৈছ ঐ তহঁতে ইয়াতে আছ ইয়াতে বহি আছো কালি ডাঙৰ ঘটনা এটা ঘটি গ'ল গম পাইছ নে নাই কি আৰু দেহিৰামৰ ঘৰত কালি দেহিৰামৰ ঘৈণীয়েকৰ লগত হোমেশ্বৰে কিবা ফুচফুচাই মেল পাতি আছিল এনেতে
গ'ল নহয় লাইনটো লাইন যোৱাৰ লগে লগে দেহিৰামৰ ঘৰকে হুলস্থুল লাগি গ'ল কি হ'ল হুলস্থুল লাগি তাৰ অলপ পাছতে লাইনটো আহিলে অহাৰ পিছত দেখিছে দেহিৰামৰ জীয়েক একেবাৰে তোৰ মাটিত ঢল খাই পৰি আছে আৰু আমাৰ হোমেশ্বৰে মুখতে কিবা বীৰ 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 বাৰ 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 কৰি জৰা ফুকাখন কৰি আছে অলপ পাছত ছোৱালীজনী উঠিলে উঠাৰ পিছত তাইক সুধিলে হেৰ কি হ'ল তোৰ তাই ক'লে আন্ধাৰতে বোলে কোনোবা এটাই তাইক কপা মাৰি ধৰিলে আৰু তেতিয়া এই হোমেশ্বৰে কি কৈছে জানো নাজানো এইকণ সময়ত বোলে আমাৰ সেই নৰসিংহ অৱতাৰ ওলোৱাৰ সময় গধূলি ছোৱালী আপোনাৰ ওলাই থাকিব নালাগে আৰু তাৰ পিছত আৰু ছোৱালীজনী ভিতৰলৈ গ'ল আৰু জৰা ফুকা কৰি ভিতৰলৈ পঠিয়াই দিলে তেনেতে দেহিৰামৰ ঘৈণীয়েকে মাত লগালে বোলে হেৰি নৰসিংহ অৱতাৰ আপুনিনো মোৰ ছোৱালীজনীক তেনেকে গবা মাৰি ধৰিব লাগে নে সিয়ে আৰু তাৰ পিছত হোমেশ্বৰে কি ক'লে জানো কি ক'লে এই কৈছে বোলে মই বোলে আন্ধাৰতে তুমি বুলিহে ভাবিছিলো ৰচোন ৰ এই ইয়াক বেটাক ভালকে হেকা দিবই লাগিব দিব লাগিব সোনকালে দিব লাগিব সোনকালে কলৈ গৈছিলি শুনা নাই দেহিৰামৰ ঘৰত কি হৈছে কি হৈছেনো কি হৈছে নৰসিংহ অৱতাৰ ওলাইছে ধৰিলে নহয় গবা মাৰি তাৰ পিছত জ্ঞান হেৰুৱাই ছোৱালীজনী একেবাৰে ঢলি পৰিল বাৰুকৈ যেনিবা হোমেশ্বৰ আহি ওলালহি তেহে যেনিবা ৰক্ষা সেই অসভ্যটোৱে বুজিলো কোনো নৰসিংহৰ অৱতাৰ নহয় এইবোৰ চব হোমেশ্বৰৰ অৱতাৰ মনে মনে থাক তই দিনে দিনে বৰ বাঢ়ি গৈছ হোমেশ্বৰ খৰাদিয়ৰকো তই তেনেকৈ কৱ সেই অসভ্য ল'ৰাজাকৰ লগ লাগি তই বৰকৈ বাঢ়িছ সিদিনা তই শালৰ পৰা কাটি সিহঁত দুটাক গামোচা কিয় দিছিলি মিটিঙৰ কাৰণে বিচাৰিছিলে সেয়ে মিটিং কথা ক'বলৈ আহিছ মাৰৰ মূৰটো খাই হেঁপাহ পলোৱা নাই এতিয়া মুখ খালেহে তোৰ হেঁপাহ পলাব তোৰ সকলো কথা গম পাইছো নহয় এই ভগীৰথৰ পুতেক ৰুবুলৰ লগত তই কি সনা পিটিকা আৰম্ভ কৰিছ বাৰুকৈয়ে মই তোক তালৈ বিয়া দিম বাপেৰ আহক আজিয়ে সকলো কথা খাটাং কৰিম কথা তাৰ মানে সেইটো আজি হোমেশ্বৰে গম পাই যাব আমি কোন এতিয়া কৃষ্ণ আহিলেই হ'ল ঐ নৰসিংহই দেখা দিলেনে নাই এতিয়ালৈকে দৰ্শনৰ সৌভাগ্যই হোৱা নাই আমি ইয়াতে থাকো তহঁত যা নৰসিংহই কি কিনে তালৈ চকু ৰাখিবি বল কিয় বহিছ বহিছো ভাইটি কওক দাদা চাখৰকে দুপেকেট দিব এয়া লওক ঐ শিখৰ কিনিছে বল ক'ত যাব বল বল আজি গম পাই যাব বাপেকে কি খবৰ আনিছ নৰসিংহ এতিয়া ঘৰত সোমাইছে আৰু হাতত এটা ছাতি লৈহে ওলাইছে দোকানত কিনিছে শিখৰ কি শিখৰ উম তাৰ মানে বকুলিৰ ঘৰ
এইবাৰ হ'বই পিছে হ'লগৈ সেই ভৱেন প্ৰফেচাৰহে দুনিয়াৰ মিছা কথা এসোপা কৈ মোক আভুৱা পাৰিলে কি যে মানুহ এটা পালো আৰু মই মৰে উৰুলি পুঙা মৰে পদুলি শুঙা কেতিয়াবা কোনোবাই কৰবাত ধৰি বাথৌ থৌ নকৰিলেহে ৰক্ষা বাইদেউ অ' দীপালি দেখোন আহা 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 মানুহজন আছেনে নাই নহয় এই ৰাতিপুৱাইনো ক'লৈ গ'ল ৱাহ তোমাৰ মানুহজন ক'লৈ গ'ল মই কেনেকৈ জানিম এ নহয় বাইদেউ মই আপোনাৰ মানুহজনৰ কথাহে সুধিছোঁ আছো কিয় নাই পিছে কিবা সকামত আহিলা হেৰি নহয় আমাৰ মানুহজনকনো কিয় এনেকৈ ক'ব লাগে কিনো ক'লো মই কিয় মোক সপোনত দেখিছোঁ বুলি কোৱা নাছিলে এতিয়া মোক ঘৰত খোৱা ভাতৰ শান্তি নোহোৱা কৰিছা নহয় নাই মিছা কথা দেখিলে আৰু তাকেনো মোৰ মানুহজনক কিয় ক'ব লাগে কি ক'লা মোৰ মানুহজনে তোমাক সপোনত দেখিছে মইনো মৰি নগলো কিয় হে ভগৱান তুমি মোক মাৰি নিনিয়া কিয় হেৰা খং নকৰিবাচোন মই তেনেকুৱা মানুহ নহয় তোমাৰ বাহিৰে মই বেলেগৰ কথা চিন্তা কৰিলে মই মহাপাপ পৰ্যা হ'ব মই তেনেকুৱা মানুহ নহয় বুজিছা কান্দিবা নেকান্দিবা তই মোৰ ঘৰ জ্বলাবলৈ আহিছ হা তই মোৰ সংসাৰ জ্বলাবলৈ আহিছ আমাৰ মতা তিৰোতা মিল দেখি তহঁত জ্বলি পকি মৰিছ হা তুমি খং নকৰিবা মই হাউতকে অকণমান দেখিবা আহোঁগে তোমাৰ কাৰণে মই লুলপপ এটা লৈ আনিম দেই এইবিলাক মাইকী মানুহৰ কথা শুনিব নাপায় মই হাউতকে এইখিনি পাহোগে এইবোৰ কি লিখা আছে কি মাঘত সোমেশ্বৰ খুৰাদেউৰ বিয়া এইবোৰ কোনে লিখিলে হেৰি নহয় বাইদেউ চাৰিআলিৰ বৰগছতো এনেকেই লিখা আছে এই মানুহটোৱে মোৰ মূৰটো খাই এৰিব মোৰ পিতাই তই মোক কালৈ বিয়া দিলি অধৈৰ্যখন হৈ পৰি জানো কেলে ৰবাচোন ৰবা হেৰা শুনাচোন কন্দা কটা নকৰিবা মৰিম মই এতিয়া মৰিম মই এতিয়া ভাজ লাগি মৰিম কিবা অঘটন ঘটিব যেন পাইছো ময়ো মৰিম যেন লাগিছে দেখোন কি কৈছ তয়ো মৰিবি তয়ো মৰিবি মই নমৰো মই নমৰো বুলি কৈছো নমৰো মই ইয়াতে থাকিম তোক এটা শিক্ষা দিহে এৰিম ঘৈণীয়েকৰ মুখ নেচালে নহয় মই এতিয়া পিতাক মতা আনিছো বাপেৰৰ ভয় দেখুৱাইছ তোৰ বাপেৰৰ ভয় দেখুৱাইছ তোৰ বাপেৰলৈ মোক কেয়াৰ নকৰে বাপেৰৰ ভয় দেখুৱাবলৈ আহিছ তোৰ বাপেৰে মোক যিহে ব্ৰহ্ম ঠগনডাল দি থৈছে নহয় এই মোক ক'ত পাহৰি মই তোক এতিয়া দেখুৱাই আছো কি কৰি মই পিতাক এতিয়া কি মাতি আনিছ পিতাই হেলেক পেলেক বিচনা দি বাপেৰে ঠগি খালে কেলেং মেলেং ছোৱালী দি মোৰ কপাল খুলি খালে হেলেক পেলেক বিচনা দি বাপেৰে ঠগি খালে কেলেং মেলেং ছোৱালী দি মোৰ কপাল খুলি খালে মিছা মিছি কথা কোনে তোক লগালে কবিনে নকতই ৰাম ৰাম এতিয়া কি কৰো মই হায় ৰাম নিগমে মৰিলো মই ৰাম ৰাম এতিয়া কি কৰো মই হায় ৰাম নিগমে মৰিলো মই কিমান কৰছো গতি তোৰ আনৰ লগতে ফিৰিতি আজিৰ পৰা বেলেগে মই ভাত ৰান্ধি খাম কি জানি তই আজিৰ পৰা বেলেগে মই ভাত ৰান্ধি খাম কি জানি থাক 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 তনে মনে থাক মোৰ বুবায় বুজিলো তোৰে কথাৰ বুজিলো তোৰে কথাৰ ঐ পেৰেক পেৰেক তামোল চুবাই কিয়
কৰ চুপতি চেৰেপ চেৰেপ চাটতে জানো ঘৰ এৰি তই পলাবি পেৰেক পেৰেক তামোল চুবাই কিয় কৰ চুপতি চেৰেপ চেৰেপ চাটতে জানো ঘৰ এৰি তই পলাবি মিছা মিছি কথা কোনে তোক লগালে কবিনে নকতই ৰাম ৰাম এতিয়া কি কৰো মই হায় ৰাম নিগমে মৰিলো মই অ ৰাম ৰাম এতিয়া কি কৰো মই হায় ৰাম নিগমে মৰিলো মই চলপলি গল পাছতি নহয় জানো মই বোকাইতি তথাপিতো কিয় জানো আমাৰ ইমান অশান্তি তথাপিতো কিয় জানো আমাৰ ইমান অশান্তি মনে মনে থাক মোৰ বোপায়ত বুজিলো তোৰে কথাৰ বুজিলো তোৰে কথাৰ ঐ মিছা মিছি কথা কোনে তোক লগালে কবিনে নকতই ৰাম ৰাম এতিয়া কি কৰো মই হায় ৰাম নিগমে মৰিলো মই ৰাম ৰাম এতিয়া কি কৰো মই অ হায় ৰাম নিগমে মৰিলো মই এতিয়া তই কি কৰিম বুলি ভাবিছ মোৰনো আৰু কৰিবলগীয়া কি আছে চকু মেলি মাৰ মুখখন নেদেখিলোঁ মাহীয়েৰ কথাতে দেউতা উঠব মোৰ দৰে দুৰ্ভগীয়া আৰু কোনোবা আছে জানো ইফালে হোমেশ্বৰে মোৰ ওপৰত চোকা পহৰা লগাইছে ইচল সিচল কৰি ঘৰৰ আগেদি অহা যোৱা কৰিয়ে থাকে এতিয়া তয়ে কচোন ৰিজু মই কি কৰোঁ মই পিছে ৰুবুল দাক কি বুলি ক'মগৈ কবি শেষ মুহূৰ্তলৈকে মই ৰুবুলদাৰ বাবে বাট চাই থাকিম তহঁত দুজনীয়ে কি বিয়নী মেল পাতিছ নাই খুৰী আপোনালোকৰ খবৰ এটা ল'বলৈহে আহিছিলোঁ গাভৰু ছোৱালী এনেকৈ ঘূৰি ফুৰিব নাপায় নহয় যা সোনকালে ঘৰলৈ যা আমাৰ প্ৰথম কাম হৈছে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰা শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি নিৰক্ষৰতা দূৰ কৰিবলৈ আমি সংকল্প ল'ব লাগিব চাবা কোনেও যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় কাৰণ শিক্ষা হৈছে প্ৰগতিৰ মূল চাবিকাঠি ছাৰ মৃদুল আৰু মই যিখন প্ৰাইমেৰী স্কুল পাতিছোঁ সেইখন ছাৰ এন জি অ' অন্তৰ্ভুক্ত হ'ব পাৰে নিশ্চয় তাত এজন স্থায়ী শিক্ষক নিযুক্তি দিব লাগিব হয় আচ্ছা তাত ল'ৰা ছোৱালী আছে নহয় হয় ছাৰ মৃদুলে ল'ৰা ছোৱালীবিলাকক বৰ ধুনীয়াকৈ পঢ়ায় ছাৰ বৰ ভাল কথা তেতিয়াহ'লে এদিন আমি দুয়ো লগ হৈ স্কুলখন চামগৈ বুজিছা তেতিয়াহ'লে মই আহোঁ হয় কৃষ্ণদা হা? কৃষ্ণদা ডাঙৰ ঘটনা এটা ঘটিছে কি হৈছে বচোন বব নিৰুৰ ওপৰত ভীষণ অত্যাচাৰ চলিছে এতিয়া মাহীমাক আৰু হোমেশ্বৰে তাইক বিয়া দিয়াৰ যোজা কৰিছে আনহাতে দিনে ৰাতিয়ে তাইৰ ওপৰত মাক আৰু হোমেশ্বৰে চকু ৰাখিছে এতিয়া মই কি কৰোঁ তই চিন্তা কৰিব নালাগে ৰুবুল আমি কিবা এটা ৰাস্তা উলিয়াম মুঠতে তই নিৰুক আনি ঘৰ সোমাব লাগিব পাৰিবি কিন্তু তহঁতে কি কৰিবি আমাক এৰি দে ছাৰ আহিছে ছাৰ বহুদিনৰ মূৰত দেখিলোঁ আপোনাক কি কৰিবা নতুন এটা এন জি অ' খুলি ইমান চিন্তা কৰিবলগীয়া হয় মইহে বুজি
বুজিছো হয় হয় নতুন নতুন আঁচনিৰ কথা আছে তাৰোপৰি নতুন সদস্যবিলাকে বৰ বেছি কাম নকৰে বুজিছা সকলোবিলাক চোৱা চিতা কৰিব লগা হয় সেইকাৰণে তোমাৰ স্কুলখন চাবলৈ মই সময় পোৱা নাছিলো আজি অকণমান সময় পালো ভাবিলো তোমাৰ স্কুলখনকে চাই লওঁ ভালেই কৰিলে আহক স্কুলখন একেবাৰে চাই ল'ব ঠিক আছে বোলা আহা আহা ছাৰ অঁ আকৌ লগ পালে ভাল লাগিব আৰু নিশ্চয় তোমাৰ কাম দেখি মই বৰ আনন্দ পাইছোঁ তোমাৰ কাম দেখি আন 10গৰাকী যুৱক যুৱতী আগবাঢ়ি আহক আমাৰ দেশখন ভালদৰে গঢ়িবলৈ হ'লে সুস্থিৰভাৱে গঢ়িবলৈ হ'লে নৈতিকতাৰ প্ৰয়োজন আৰু এই নৈতিকতা আহিব সুশিক্ষাৰ পৰা শিশুসকল হৈছে দেশৰ ধৰণী কথাষাৰ তুমি মনত ৰাখিবা তেতিয়াহ'লে মই আহোঁ হ'ব ছাৰ ঐ হা? আজি ৰুবুলৰ কামটো হেষ্ট নেষ্ট কৰিব লাগিব তোৰ মনত আছে নহয় আছে এটা কাম কৰিম স্কুল ছুটিৰ পিছতে মই গৈ তহঁতক লগ ধৰিম বুজিছ ঠিক আছে আজি সম্পূৰ্ণ সাজু হৈ আহিবি মই যাওঁ ঠিক আছে ভালদৰে সাজু হৈ আহিবি বোলে কি কয় অ সমনীয়া ঐ বোলে অমিতা আই বোলে কি কয় অ সমনীয়া আই বোলে আম বুজিছা লাগে মোৰ মজা দীৰ্ঘই বোলে ইগল চৰাই কোনে বাৰু দেখিছা ইনাইটাত উঠি গল চৰাই জুমি চাই উঠে উনৰ বোজা